দেখুৱাম আপোনালোকক পাগলদিয়া ৰিজৰ্টখন। আমাৰ ঘৰৰ পৰা বেছি দূৰত নাই এই ৰিজৰ্টখন। এইটো চকত মানে গণেশ মন্দিৰ বুলি কয়। ইয়াৰ পৰা ধমধমা যোৱা লাইনটোতে আছে এই ৰিজৰ্টখন। হে ফ্ৰেণ্ডছ, এতিয়া আমি যাই আছোঁ বৰ্তমান। এয়া পালোঁ আমি পাগলদিয়া ৰিজৰ্ট। এয়া নদীৰ পাৰতে ৰিজৰ্টখন আছে। আপোনালোকক ভিতৰলৈ সোমাই লৈ যাই আছোঁ। যিমান পাৰোঁ সিমানখিনি দেখুৱাম। বৰ্তমান এতিয়া পিকনিক হোৱা নাই। হেল্ল' ফ্ৰেণ্ডছ, সকলোকে চাইছোঁ মোৰ ইউটিউব চেনেল বিকি এণ্টাৰটেইনমেণ্ট। আশা কৰিছোঁ সকলোৰে খবৰ নিশ্চয় ভাল, কাৰণ মোৰো ভাল। আজি মই আপোনালোকক লৈ আহিছোঁ পাগলদিয়া ৰিজৰ্টত। আজি মই পাগলদিয়া ৰিজৰ্টটো দেখুৱাবলৈ বিচাৰিছোঁ। সৰু সৰু কণ কণ ল'ৰা ছোৱালীৰ কাৰণে জুলনা বনাইছে। ইয়াত আপোনালোকে যদি ল'ৰা ছোৱালী লৈ আহে তেতিয়াহ'লে ইয়াত এনজয়মেণ্ট কৰিব পাৰিব। তাতে মই অলপমান জুলি লওঁ, চাই লওঁ ৰ'ব। ধুনীয়া এটা ভিউ হয়, বহুতেখিনি ভাল লাগে। একদম সৰু সৰু গছ, কৃষকসকলে সকলোবিধ মানে গছ গছনি ৰুই পেলাই কৃষক পাম খোলা গৈছিল এখন। বলক তেনেহ'লে এণ্ট্ৰি ফিজটো কি লয়, কিমান কি লয় আৰু কি সুবিধা আছে আপোনালোকক দেখুৱাই আছোঁ। আপোনালোকে যদি পাগলদিয়া ৰিজৰ্টত আহে তেনেহ'লে পোনপ্ৰথমতে ইয়াত সোমাব। ইয়াত এণ্ট্ৰি কৰা হয়। এই দাদাজনে ইয়াত থাকে। মানে আপোনালোকৰ কিমানমান ফিজ লয় এনে? 25 মানে এজন মানুহৰ 25 মানে গাড়ীৰো লয় নেকি? গাড়ী নলওঁ। অঁ, দাদাই কৈছে যে গাড়ীৰ কোনো পইচা নলয়। ইয়াত মানুহৰ এজন মানুহৰ 25 টকাকৈ লয়। আৰু ইয়াত খোৱা লোৱা মানে ব্যৱস্থা কি? খোৱা লোৱাটো গোটেইখিনি পাব। গোটেইখিনি ভাতৰ পৰা গোটেই পাব। সকলো ব্যৱস্থা আছে নহয়? সকলো আছে, ট্ৰেইন আছে আমাৰ। অঁ, তাত মানে কিবা পইচা লয় নেকি? 300কে লওঁ একজনৰ। ফোনপে' কৰি কিনে পইচা দিব পাৰে ইয়াত। গোটেইখিনি সুবিধা আছে ইয়াত। দাদাক লগ পাই বহুত ভাল লাগিল। ঠিক আছে। আৰু আমাৰো ভাল লাগিছে ইয়াত পাগলদিয়া ৰিজৰ্টখন চাই। আপোনালোকে নিশ্চয় আহিব, বহুতে ভাল বনাইছে পাগলদিয়া ৰিজৰ্টখন। মোৰ লগত আছে বাপন দা। আমি দুয়োটাই একেলগে আহিছোঁ। আমি এতিয়া বৰ্তমান চাহ খাবলৈ ধৰিছোঁ। ইয়াত বাইদেউ বহুত ধুনীয়া চাহ বনায়। ময়ো আহিলোঁ আজি মানে পাগলদিয়াৰ এটা হেৰি ল'ব মানে আহি ভাল লাগিল। আৰু চাহকাপটো খাই বিৰাট ধুনীয়া লাগিছে এবাৰ। আৰু মোৰো আছে সাগৰ কুমাৰ বুলি। এতিয়া মই আপোনালোকক লৈ আহিছোঁ পাগলদিয়া ৰিজৰ্টৰ অকণমান বেক চাইডে লৈ আহিছোঁ। পাগলদিয়া নদীটো একেবাৰে ওচৰত লাগি আছে। আৰু লগতে ইয়াত কচু খেতি কৰিছে। লগতে বহুতো কিবা কিবি লেচুৰ বাগান আছে। ইয়াৰ কাষত আমৰ বাগান আছে। আৰু এইবিলাক ধুনীয়া ধুনীয়া গছ গছনিবিলাক ধুনীয়াকৈ শাৰী পাতিকৈ ৰৈছে। এই চব ধুনীয়াকৈ ৰং কৰিকে বহা ব্যৱস্থাও থৈ দিছে ইয়াত। আৰু এই গাছডাল দেখাৰ লগে লগে মোৰ মনত পৰি গৈছিল সেইফালেৰে এনেকৈ মাথলি হৈ কিনে এইফালেৰে আহি কিনে ইয়াত পিকনিক খাইছিলোঁ। এতিয়াও মনত আছে। এই গছডাল এতিয়া কিন্তু সৰু আছিল। আজিৰ পৰা প্ৰায় মিনিমাম 8-10 বছৰ আগৰ ঘটনাৰ কথা কৈছোঁ। তেতিয়া আমি ইয়াত পিকনিক খাইছিলোঁ। গাইজ, এতিয়া আমি উভতি যাবলৈ ওলাইছোঁ। পাগলদিয়া ৰিজৰ্টক টাটা বাই বাই কৰিছোঁ। আমি এতিয়া ঘৰলৈ যাই আছোঁ। বাপন দা আৰু মই। বাপন দা গাড়ী চলাই আছে। বলক তেনেহ'লে ঘৰলৈ যায়। তো ফ্ৰেণ্ডছ, ফাইনেলি মই আহি পালোঁ বৰ্তমান ঘৰ। বলক তেনেহ'লে ভিতৰলৈ লৈ যাওঁ। আজিৰ ভিডিঅ'টো এইখিনিতে শেষ কৰিম বুলি ভাবিছোঁ। আশা কৰিছোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পাইছে। তেনেহ'লে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰক যিমান পাৰে সিমান। আৰু কমেণ্ট বক্সত কমেণ্ট কৰিব কি ভাল হৈছে, কি বেয়া হৈছে। আৰু আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ। জয় অসম।